সাবস্ক্ৰাইব কৰি দিব বহুত ভাল ভাল ভিডিঅ' বনাই কষ্ট কৰি যাই আছে সকলোৱে ছাপোৰ্ট কৰিব পানী পানী ভিজি আহিলেও আপোনালোকে দেখিব পাৰে যেতিয়াই মানে বাহিৰত ভিডিঅ' বনাম বুলি ওলাওঁ তেতিয়াই মানে পানী পৰে কিবা হয় যেতিয়া ভিডিঅ' বনাওঁ তেতিয়াই পানী পৰে আৰু আজি আহিলোঁ বহুত দিনৰ মূৰত নলবাৰী ট্ৰেইন ষ্টেচনত বহুতে নলবাৰী ট্ৰেইন ষ্টেচনৰ বিষয়ে জানে যিসকলে নাজানে সেইসকলৰ বাবে আজি এই ভিডিঅ'টো লৈ আহিছোঁ আৰু যিসকলে জানে সেইসকলেও শ্বেয়াৰ কৰি দিব যাতে যিসকলে নাজানে সেইসকলে এই ভিডিঅ'টো পায় বৰ্তমান পানী পৰি আছে আপোনালোকে অলপ বগা বগাকৈ দেখিছে নলবাৰী ট্ৰেইন ষ্টেচন মোৰ ঘৰৰ পৰা বেছি দূৰ নহয় সেইকাৰণে আজি আবেলি আহিছোঁ আপোনালোকক ভিডিঅ'টো দেখুৱাব মোৰ লগত আছে অভিনাশ হেল্ল' নমস্কাৰ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল যে আছামলৈ মই ভালে আছোঁ আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে তো বহুতে ৰিকুৱেষ্ট কৰিছিল এই ট্ৰেইন ষ্টেচনৰ বিষয়ে যিসকলে মানে আমাৰ দুধনৈ এৰিয়াৰ আৰু গোৱালপাৰা ডিষ্ট্ৰিক্টৰ প্ৰায় সকলোৱে নলবাৰী ট্ৰেইন ষ্টেচনৰ বিষয়ে জানে আৰু মানে ফটোশ্বুট হৈ থাকে ইয়াতে বহুতৰে ফটো ফেচবুকত দেখা পায় সেইকাৰণে মানে সকলোৱে ভাবে ইয়াতে গৈ ফটো উঠিব পাৰোঁ কাৰণ এইটো মানে এলাপেচা ট্ৰেইন ষ্টেচন নহয় এইটো অলপ মানে ডিফাৰেণ্ট ট্ৰেইন ষ্টেচন হয় সেইকাৰণে সকলোৱে ভাবে এই ট্ৰেইন ষ্টেচনত গৈ আহোঁ বুলি সেইকাৰণে ভাবিলোঁ আপোনালোকক এপাক দেখুৱাওঁ কাৰণ মই আছোঁ যেতিয়া আপোনালোকে কোনো টেনশ্যন কৰিব নালাগে মই যেতিয়ালৈকে ভিডিঅ' বনাই থাকোঁ তেতিয়ালৈকে আপোনালোকে ঘৰত বহি বহি গোটেই মানে ঠাইবিলাক দেখা পাব যিবিলাক হিডেন ঠাই এইটো বহুত পপুলাৰ ঠাই কিন্তু বহুতে জানে বা বহুতে নাজানে তাৰমানে এতিয়া বহুত দূৰৰ মানে মানুহবিলাক ইয়ালৈ আহিব নোৱাৰে সেইকাৰণে ভাবিলোঁ আপোনালোকক এটা বঢ়িয়াকৈ ব্লগ দিওঁ ট্ৰেইন ষ্টেচনটো বহুত থাকে কিন্তু মানে ইয়াৰ নিচিনা মনোমোহা দৃশ্য আপোনালোকে য'তে ত'তে দেখা নাপাব এইটো আকৌ গুৱাহাটী নলবাৰী নহয় আৰু এইটো অসম মেঘালয় সীমান্তৱৰ্তী এলেকাৰ মাজত হয় এইটো নলবাৰী ট্ৰেইন ষ্টেচনটো মানে মেঘালয়তে পৰে চাগে এইটো তো এতিয়া চাই থাকক আপোনালোকে ট্ৰেইন ষ্টেচনটো তো এইটোৱে নলবাৰী ট্ৰেইন ষ্টেচন মানে ইয়াৰ খাচিয়াতটো এইটোৱে যে এইটো পাহাৰ কাটি বনোৱা হৈছিল আৰু এই পাহাৰ কাটি বনোৱাটোৱে মানুহে সকলোৱে চাব বিচাৰে মানে বহুত মনোমোহা দৃশ্য আৰু ইয়াৰ ওচৰে পাজৰে বহুত ধুনীয়া ধুনীয়া আপোনালোকে ঠাই দেখা পাব আৰু ৰাস্তাবিলাক বহুতে চাব মানে ভাল নাপায় কাৰণে ৰাস্তাবিলাক দেখুওৱা নহ'ল কেতিয়াবা যদি সময় হয় আপোনালোকক ৰাস্তাবিলাক দেখুৱাই যাম তো এইখিনিয়ে আপোনালোকক ওপৰৰ পৰাও মানে ৰাতি নহ'লে দেখুৱাবলৈ চেষ্টা কৰিম দুধনৈৰ পৰা প্ৰায় 20 কিলোমিটাৰমান হ'ব চাগে আৰু যদি আহিব খোজে আহিব পাৰে এইটো আপোনালোকে চাওক কি ধুনীয়া মানে আপোনালোকে ইয়ালৈ আহিলে মানে যাব মন নাযাব ইমান ধুনীয়া ঠাই মানে এইটো অনলি খালি ট্ৰেইন ষ্টেচন এনেকুৱা নহয় এইটো মানে এতিয়া মানে পাৰ্ক নিচিনা হৈ গৈছে মানে ইমান বহুতে জানে ইয়াৰ বিষয়ে আৰু কভাৰ চং ইয়াতে বনি থাকে কিন্তু ভালকৈ ব্লগ কৰা মই আজিলৈকে কিন্তু দেখা পোৱা নাই সেইকাৰণে ভাবিলোঁ আপোনালোকক এটা ভালকৈ ব্লগ দিওঁ কাৰণ আপোনালোকক দেখুৱাটোৱে মোৰ কাম বহুতে কিন্তু ডিছলাইক কৰি যায় মানে ভাল নালাগে তো ইমান কষ্ট কৰি ভিডিঅ' এটা বনাওঁ তাৰপিছত আপোনালোকে যদি ডিছলাইক কৰি দিয়ে মানে এইটো পূৰা মানে আগতে পাহাৰ আছিল আৰু এতিয়া ট্ৰেইন ৰাস্তা হৈ গ'ল পৃথিৱীখন মানে কি কৰিছে কাটে এইবিলাক ইমান মানুহ ইয়ালৈ আহে আৰু চাই যায় বৰ্তমান এতিয়া সন্ধিয়া হৈ গৈছে সেইকাৰণে মানুহ এতিয়া যাব ধৰিছে মানে আমাৰ মানে অহা দেৰি হৈ গৈছে তাৰ কাৰণে অলপ প্ৰব্লেম হৈ গৈছিল চাওক আপোনালোকে ইয়াতে পূৰা জাল দি থৈছে যাতে পাহাৰখন মানে খহি ৰাস্তা ব্লক কৰি নিদিয়ে যদি আপোনালোকৰ অলপ কষ্ট হয় মানে খোজ কাঢ়োঁতে তো ইয়াতে বঢ়িয়াকৈ বহিবৰ কাৰণে বনাই থৈছে আপোনালোকে বহিব পাৰে ইয়াতে কি ধুনীয়া এই চাওক বৰ্তমান অকলে আছোঁ এই ভয়ানক জেগাত মানে আপোনালোকে কিজানি অলপ পোহৰ দেখা পাইছে কিন্তু ৰিয়েলিটিত এতিয়া আন্ধাৰ হৈ গৈছে অলপ কাৰণ চাৰিওফালে পাহাৰ অলপ মানে পোহৰ হ'লে ইপিনৰ পৰা অলপ পোহৰ আহি আছে কিন্তু মানে পূৰা আন্ধাৰ হৈ গৈছে মানে ভয় লাগি গৈছে অকলে আহি ওপৰৰ পৰা আপোনালোকে চুপচাপকৈ শুনিব হা পানী পৰি আছে
তো আপোনালোকে শুনিছে ওপৰৰ পৰা বঢ়িয়াকৈ পানী পৰি আছে আৰু এনেকুৱা মানে শান্ত মানে ঠাই ন মানে আপোনালোকে সাধাৰণতে ট্ৰেইন ষ্টেচন বুলি ক'লে কেং কোং পপা তেনেকুৱাকৈ শব্দ শুনা পায় কিন্তু ইয়াতে শান্ত কাৰণ দিনত এটাই ট্ৰেইন আহি ইয়াতে ৰাতিপুৱা 7টা বজাত মানে আগত আছে এটা মেইনলি ট্ৰেইন ষ্টেচন আৰু তাৰ পৰা ইয়ালৈ আহে মাত্ৰ গুৱাহাটীত যায় আৰু সন্ধিয়া 8টা মানত আৰু ৰিটাৰ্ণ আহি পায় মানে জাষ্ট এটাই বাকীবিলাক মানে খালি ইয়াতে ঘূৰি থাকক জাষ্ট লেতেৰা নকৰিব সেইটো ট্ৰেইন ষ্টেচনটো বেলেগৰ নহয় আমাৰ নিজৰে হয় মানে আমাৰ নিজৰ মানে টেক্স লগাই কেনে চৰকাৰে মানে পইচা জমাই কেনে এনেকুৱা ইমান এটা মানে ষ্টেচন মানে বনায় তো সেইটোৰ কাৰণে আপোনালোক প্লিজ য'তে নাযাওক কিয় আপোনালোকে অলপ চাফ চিকুণ কৰি চলিবলৈ শিকক আপোনালোকক কোৱা নাই যিসকলে এনেকুৱা লেতেৰা কৰিছে আৰু বেয়া নাপাব আৰু মোক তো চাই থাকক বহুত দূৰ আহি পালোঁ আন্ধাৰ হৈ গৈছে ভাগৰ লাগিছে এতিয়া তো আমি আহি বহুত দূৰ আহি পালোঁ আৰু পূৰা মানে পাহাৰৰ মাজেৰে আমি পূৰা যাম এতিয়া পাহাৰ পূৰা ফিনিছ কৰি দিলোঁ এতিয়া এই আপোনালোকে চাব পাৰে এই চাওক পূৰা পাহাৰ শেষ আৰু কিমান দূৰৰ পৰা আহিলোঁ আপোনালোকে চাওক বহুত দূৰ অকলে আছোঁ বৰ্তমান আন্ধাৰ হৈ গৈছে তো চাওক আপোনালোকে পূৰা চিধাকৈ কিমান দূৰ পাওঁ দৌৰাই চাম নেকি ওপৰত চাগে মানুহ আছে তো এতিয়া ৰাতি হৈ গৈছে বেছি দেৰিলৈকে ইয়াতে নাথাকোঁ আৰু ৰিটাৰ্ণ মাৰোঁ এনেকুৱা কৰি চাওক আপোনালোকে কি মনোমোহা দৃশ্য মানে ওপৰত সময় হয়নে নাই ওপৰত যাব এতিয়া আমি পূৰা দৌৰিম কিমান দূৰ পাওঁ তো যাই আছোঁ যদি মোৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব গোটেইকেইটা কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব যাতে নতুন নতুন ভিডিঅ' সকলোতকৈ আগত দেখিব পাৰে তো এতিয়া যাওঁ আৰু নেক্সট ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে আজি ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ তয়া এখন বাই এই চাওক পূৰা এন্ধাৰ হৈ গৈছে ৰাতি হৈ গৈছে এনেই মানে ক'লা